ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই বনাম কৰ্দৈ টেঙাৰে সৰু মাছ। প্ৰথমতে মই টেঙাখিনি ধুই কাটি লৈছোঁ। তাৰপিছত মই মিক্সিত গোটেইখিনি পিচি ল'ম। মই হ'লে এনেদৰে বনাওঁ, আপোনালোকেও এনেদৰে বনাই নেকি কমেণ্ট কৰি জনাবচোন। আৰু এইখিনি হৈছে সৰু মাছ। মাছখিনি ধুনীয়াকৈ কাটি মেলি চাফা কৰি লৈছোঁ আৰু মই টেঙাখিনি মিক্সিত পিচি ল'লোঁ। আৰু মাজতে এটা কথা কওঁ, আৰু আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইফালে কেৰাহী গৰম হ'ব দিলোঁ আৰু কেৰাহীত মই তেল ঢালিছোঁ। প্ৰথমতে মই মাছখিনি ভাজি ল'ম। পিঁয়াজ আৰু সৰিয়হ দি দিলোঁ। আচলতে কিছুমানে টেঙা আঞ্জা বনালে পিঁয়াজ নিদিয়ে, মই হ'লে অকণমান দি লওঁ। আৰু এচামুচ দিলোঁ হালধি। এতিয়া দিলোঁ পিচি থোৱা টেঙাখিনি। দিলোঁ গৰম পানী। আঞ্জাখন উতলি আছে, আঞ্জাখন প্ৰায় হৈয়ে গ'ল। আঞ্জাখন হৈ গ'ল আৰু মই এতিয়া নমাই থলোঁ আৰু ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব। বাই বাই।